Hello everyone, নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে বহুত দিনৰ পিছত মই লং ব্লগ এটা আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এতিয়া সন্ধিয়াৰ 7:10 গৈছে আমি যাবলৈ ওলাইছো এফালে ফুৰিবলৈ 3 দিন মানৰ কাৰণে গতিকে আপোনালোককো লগত লৈ যাম বলকচোন যাও আমি ক'ত যাও কি কথা আপোনালোকক ভিডিওটো আগবাঢ়ি গৈ থাকিলে জনাই থাকিম আৰু আজি মই এয়া এনেকৈ ধুনীয়াকৈ গৈছো আৰু যেহেতু এটা ৰাতি হ'ল আৰু আমি নাইট চুপাৰত যাম হেতু কাৰণে ইমান বেছি একো নাই আৰু যাম আৰু আপোনালোকক বলো লগত লৈ যাও ঠিক আছে আমি দুইজনে যাম ৰেডি হলো আৰু এয়া চাওক আজি মই নেল পলিশৰ নতুন ডিজাইন নিজে লগাইছো কেনেকুৱা লাগিছে জনাব দেই ঠিক আছে ভিডিওটো চাই থাকিব হেকত কমেন্ট কৰি জনাব কেনেকুৱা পালে লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাড়ীত উঠিলো শুনা নাপাব চাগে ভালকে যেতিয়া ৰখাবগে সাজিত ৰখাব নেকি সাজিত তেতিয়া ৰলে মানে আকৌ আপোনালোকক লগ পাম সাজি পালোহি আমি আৰু ইয়াতে এতিয়া খানা খাবৰ কাৰণে ৰখাইছে আমি কিন্তু খাবলৈ যোৱা নাই ঘৰৰ পৰা কিবা কিবি লৈ আহিছিলোঁ বোলো কিবা কিবি মানে কি ঘৰৰ ওচৰৰ হোটেলখনৰ পৰা কিবা এটা লৈ আহিছিলোঁ কাৰণ ইয়াত একো বেলেগ নাপায় ভাত আৰু ৰুটি সেইবিলাক খাবলৈ মন নাই আৰু বহুত দাম লয় ইয়াত আগতে আহিছোঁ খাইছোঁ যে সেইকাৰণে বোলো নালাগে লাইটকৈ কিবা এটা খাম বুলি ইয়ালৈ আহিছোঁ আৰু সেয়াই বৰষুণ দিছে ইয়াতে ঠিক আছে চাই থাকিব দেই পুৰা টোপনি গ'লোঁ ৰাতি কণী খালে কাৰ কাৰ গেছ হৈ বনাব আমাৰ নহয় বাৰু ন তোমাৰতো নহয় মোৰো নহয় আৰু আমি গেছৰ টেবলেট খাই আহিছোঁ গুড মৰ্নিং আমি আহি নগাঁও পাইছোঁহি লাহেকৈ পোহৰ হৈছে আৰু টোপনি ভালকৈ মাৰিব পাৰিলোঁ দেই ধুনীয়াকৈ টোপনি গ'লোঁ ঠিক আছে গৈ লওঁ ৰ'ব तेरे आगुआ जून तो गावे तुमा खुनु मदा आकाश मायारे निसुका সদগী মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন জেনি সারা দেদা মদম খানি দিন তোমারে দেহত আঁকি দিন প্রতি পদকত ইয়ারে কুদত ওইরম তোমারে দিত তোরে প্রিয়া कैसी है माया घर के जिया मोरे प्रिया कैसी है माया घर के जिया
এতিয়া আমি আহি পাই গ'লোহি গুৱাহাটী আৰু এতিয়া ৰুম বিচাৰি গৈ আছোঁ আমি য'ত যাব লগা আছে তালৈ ৰুম বিচাৰি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাম পাই মেলি এতিয়া ৰুম বিচাৰি আছোঁ এতিয়া আমি ভঙাগড়ত আছোঁ আচলতে আমাৰ হস্পিটেলৰো কাম এটা আছিলে সেইটো কাৰণে এতিয়া প্ৰথমে ভঙাগড়ত ৰুম এটা লৈ হস্পিটেলৰ কামটো কৰি মেলি লোৱাৰ পাছতহে বাকী যি হয় হ'ব আৰু ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব আৰু দেখিছা নহয় এতিয়া অৱস্থাটো কি হৈ আছে ইমান বেছি গৰম লাগিছে নহয় গা পা ধুই মেলি লওঁ তাৰপিছত আমি 5টা মানুহ আছোঁ যিহেতু 2টা ৰুম ল'ব লগা হৈছে চাই থাকিব আকাশ মায়াৰে নিচুকা সৰগী মন মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন হেল্ল' এভৰিৱান মানে অথনি আহি ভাত খোৱাও ভিডিঅ' কৰিবলৈ নহ'ল মোৰ ইমানেই গাটো বেয়া লাগিলে নহয় মূৰ ঘূৰালে সেইকাৰণে ভাত পানী খাই বৈ মেলি শুলোহি শোৱাৰ পাছত এতিয়া মানে আমাৰ দুইজনীকে আপাৰ নিচাই পূৰা মানে লাট মাৰি মাৰি জগাইছে উঠ বুলি ওলাই যাব লাগে বুলি আৰু এতিয়া সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ বুলি গৰম বহুত তো মানে ভাত খোৱাৰ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ সেয়াও নহ'লে মুঠতে ভিডিঅ'লৈ মনটো নায়েই ইমানেই মূৰ ঘূৰাইছিলে মোৰ এতিয়া বাৰু ভাল লাগিছে তেতিয়াহ'লে এতিয়া যাওঁ আপোনালোকক লৈ যাওঁ ব'লক হেল্ল' এভৰিৱান এতিয়া আবেলি হ'ল আমি শুই উঠি মেলি আহিলোঁ এফালে বিশেষ এটা কামৰ বাবে আহিছোঁ কামটো আপোনালোকক ইমান এটা ক'ব পৰা নহয় গতিকে মই নকওঁ আৰু এতিয়া ইয়াতে বৰষুণ দি আছে আমি দুইজনী এনেই বাহিৰলৈ অকণমান ওলাই আহিলোঁ ক'ত গ'ল আৰু ভাবিছোঁ এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ এতিয়া ইয়াৰ পাছত ইয়াৰ পৰা চাগে 6:30মান বজাত ওলাই যাম এতিয়া 5টামান বাজিবলৈ হৈছে তাৰপিছত কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই যাম তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ এইজনী ঠিক আছে আজিলৈ আহিছোঁ পুনৰ লগ পাম বাই